অসমৰ পৰা বিদায় ল'লে আনন্দ মিশ্ৰই। বিদায় জনাই ক'লে, অসমক মই প্ৰাণ ভৰি ভাল পাওঁ। অসমেৰে বিহাৰলৈ যাব IPS বিষয়া আনন্দ মিশ্ৰ। এইবাৰ অসম মেঘালয় কেডাৰ এৰি বিহাৰ কেডাৰলৈ যাব আনন্দ মিশ্ৰ। জানিব পৰা মতে শীঘ্ৰেই বিহাৰ কেডাৰত যোগদান কৰিব আৰক্ষী বিষয়াগৰাকীয়ে। বৰ্তমান অসম আৰক্ষীৰ ক্ৰীড়া বিভাগৰ AIGPৰ দায়িত্বত আছিল আনন্দ মিশ্ৰ। অসমৰ পৰা ডেপুটেশ্যনত যাব বিচাৰিছিল আনন্দ মিশ্ৰই। বিষয়াগৰাকীয়ে ব্যক্তিগত অসুবিধাৰ বাবে ডেপুটেশ্যনৰ বাবে আবেদন কৰিছিল। তাৰ পাছতে অসম চৰকাৰে অনুমতি দিলে আনন্দ মিশ্ৰক। উল্লেখযোগ্য যে এগৰাকী সুদক্ষ নিষ্ঠাবান IPS অফিচাৰ হিচাপে পৰিচিত আনন্দ মিশ্ৰ সামাজিক মাধ্যমৰ এগৰাকী বিশেষ চৰ্চিত ব্যক্তি। অষ্টম শ্ৰেণীত পঢ়ি থকাৰ পৰাই তেওঁৰ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেখিছিল। 2005 চনৰে পৰা অসামৰিক সেৱাৰ বাবে পশ্চিমবংগত প্ৰস্তুতি চলাই 2010 চনত ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত 225 ৰেংকত তেওঁ উত্তীৰ্ণ হয়। তাৰ পাছত তেওঁ 2011 চনত প্ৰথম মেঘালয় চাকৰিত যোগদান কৰে। IPS প্ৰশাসনিক সমাপ্ত কৰি 2013 চনৰ পৰা 2017 চনলৈ তেওঁ মেঘালয়ত প্ৰশাসনিক বিষয়া হিচাপে কাম কৰি অসমলৈ বদলি হয়। তাৰ পিছত 2018 চনৰ পৰা বৰ্তমানলৈকে তেওঁ অসমতে কৰ্মৰত আছিল। 2020 চনত আনন্দ মিশ্ৰই সফল কৰ্মৰাজিৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষী পুৰস্কাৰ লাভ কৰিছিল। অসম এৰাৰ পূৰ্বে আনন্দ মিশ্ৰই কয় যে তেওঁ অসমক খুব ভাল পায়। অসমত কাম কৰাৰ সুযোগ পোৱাটো জীৱনৰ ডাঙৰ উপলব্ধি। অসমৰ মানুহে তেওঁক যথেষ্ট মৰম দিলে।